Welcome to assamese funkar friends. So আজি মই কথা পাতিব ওলাইছোঁ মানে WhatsApp কেনেকৈ হেক কৰে বা WhatsApp আপুনি WhatsApp কেনেকৈ হেক কৰিব পাৰে। WhatsApp হেক কৰিবলৈ একচুৱেলি ফ্ৰেণ্ড আপোনাৰ এটা কাম কৰিব লাগিব। সবচে প্ৰথমত আপুনি গোটেইখিনি মেছেজে পঢ়িব পাৰিব। আপোনাৰ মেছেজে একে ফুল প্ৰুফ মই দেখাই দিম আপোনালোকক কেনেকৈ ইনষ্টল কৰিব লাগে, কেনেকৈ কৰিব, WhatsApp কেনেকৈ হেক কৰিব। তো ফাৰ্ষ্ট অফ অল আপুনি যাৰ মোবাইলটো WhatsApp হেক কৰিব বিচাৰিছে তাৰ মোবাইলটো প্ৰথমত একবাৰ হাতত ল'ব লাগিব। তাত অলপ টাৰ্মছ আছে, টাৰ্মছকেইটা মই ভালকৈ শিকাই দি আছোঁ আপোনাক। 2 মিনিটৰ কাৰণে আপুনি মোবাইলটো যাৰ মোবাইলটো হেক কৰিব বিচাৰে তাৰ মোবাইলটো আপুনি 2 মিনিটৰ কাৰণে হাতত ল'ব লাগিব। চ' ফ্ৰেণ্ড কৰিবলগীয়া কামখিনি মই এতিয়া ভালকৈ আপোনালোকক বুজাই দি আছোঁ। আপোনালোকে সবচে প্ৰথমত যাব গুগল প্লে ষ্টৰত, গুগল প্লে ষ্টৰত নাযাব, ব্ৰাউজাৰ যিকোনো ব্ৰাউজাৰ এটাত যাব। আপোনালোকে ব্ৰাউজাৰ এটাত যোৱাৰ পাছত ফ্ৰেণ্ড ইয়াতে এটা বহুত কৰিবলগীয়া কাম আছে। ফাৰ্ষ্ট অফ অল আপুনি গৈ পেলাই ব্ৰাউজাৰত যোৱাৰ পাছত আপুনি টাইপ কৰিব মোবাইল ট্ৰেকিং বুলি আছে, মোবাইল ট্ৰেকিং বুলি আপুনি সাৰ্চ কৰিব। মোবাইল ট্ৰেকিং ফ্ৰী বুলি এনেকৈ সাৰ্চ কৰিব ফ্ৰেণ্ড। মোবাইল ট্ৰেকিং ফ্ৰী বুলি সাৰ্চ কৰাৰ পাছত আপোনালোকৰ ইয়াতে দেখা পাব এনেকৈ যাৰ মোবাইলটো আপুনি হেক কৰিব বিচাৰে তাৰ মোবাইলটোত আপুনি এনেকুৱা ধৰণৰ মোবাইল ট্ৰেকিং ফ্ৰী বুলি চাৰ্চ কৰাৰ পাছত সবচে প্ৰথমত যিটো আহিব লগইন বুলি ফ্ৰেণ্ড, এইটো লগইন কৰি ল'ব লাগিব। দেন এইটো লগইন কৰাৰ পাছত আপোনালোকে তেতিয়াহ'লে চাইন আপ কৰিব লাগিব। ইয়াতে দেখা পাইছেনে চাইন আপ নাও বুলি আছে। চাইন আপত আপোনালোকে চাইন আপ কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ ইমেইল এড্ৰেছটো ইয়াতে দিব লাগিব। আপোনাৰ ইমেইল এড্ৰেছ যিটো থাকে সেইটো দিব লাগিব। ইমেইল এড্ৰেছটো দিয়াৰ পাছত আৰু যিকোনো এটা পাছৱৰ্ড ক্ৰিয়েট ল'ব লাগিব ফ্ৰেণ্ড। যিকোনো এটা পাছৱৰ্ড ক্ৰিয়েট কৰি আই এগ্ৰি কৰি একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। যাৰ মোবাইলটো আপুনি হেক কৰিব বিচাৰিছে তাৰ মোবাইলটো আপুনি ক্ৰিয়েট কৰি লাগিব। এই একাউণ্টটো ক্ৰিয়েট কৰাৰ পাছত ফ্ৰেণ্ড অ'কে, দেন আপুনি যোৱাৰ পাছত ডাউনলোড দ্য এপ্লিকেশ্যন, এইটো আপোনাৰ এনেকুৱা চাইন আপ কৰাৰ পাছত আপোনালোকে এনেকৈ এপ্লিকেশ্যন আহিব ফ্ৰেণ্ড। এপ্লিকেশ্যনটো অহাৰ পাছত আপুনি চিম্পলি ইয়াতে টিক মাৰ্ক দুটা থাকিব, এইটো দুটা টিক মাৰ্কৰ আপুনি টিক মাৰ্ক দিব লাগিব। তাৰপিছত ইয়াতে কেপচাৰটো দবাই দিব লাগিব ফ্ৰেণ্ড। এনেকৈ টিক মাৰ্ককেইটা আপুনি OTP কেইটা দি দিব, মানে কেপচাৰটো দিয়াৰ পাছত ডাউনলোড আহি যাব। চৰি ফ্ৰেণ্ড মোৰ কেপচাৰ ভুল হৈ গৈছে। এইটো 100% ৱৰ্ক কৰে ফ্ৰেণ্ড। মই অলৰেডি 2-3 বাৰ ট্ৰাই কৰিলোঁ, 100% এইটো ৱৰ্ক কৰে। এইটো এপটোৱে আপোনালোকে ট্ৰাই কৰিব পাৰে। চিম্পলি ডাউনলোড অ'কে, এতিয়া আপোনাৰ তাত এই ফাইলটো ডাউনলোড হৈ আছে ফ্ৰেণ্ড। এপটো ডাউনলোডিং হৈ আছে। চ' ফ্ৰেণ্ড এপটো ডাউনলোড হোৱাৰ পাছত অলৰেডি ডান। এপটো ডাউনলোড হোৱাৰ পাছত আপোনালোকে মিনিমাইজ কৰিব লাগিব। মিনিমাইজ কৰি আপোনালোকে চিম্পলি প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যাই কিনি যোৱাৰ পাছত আপোনালোকে এনেকৈ 3 ডটত টেপ কৰাৰ পাছত প্লে প্ৰটেক্টত যাই কিনি জাষ্ট ইয়াতে অলপ স্কেনিং কৰিব লাগিব। স্কেনিং কৰি এইকেইটা অফ কৰি দিব লাগিব ফ্ৰেণ্ড। স্কেনিং কৰি কিনি এই প্লে প্ৰটেক্টটো অফ কৰি দিব লাগিব। অফ কৰাৰ পাছত আপুনি চিম্পলি যাব ডাউনলোড ফাইলটো আপোনাৰ এপটো ইনষ্টল কৰিব লাগিব। দেন ফ্ৰেণ্ড আপুনি এপটো ইনষ্টল কৰাৰ পাছত এপটো অলৰেডি ইনষ্টল হৈ গৈছে ফ্ৰেণ্ড মোৰ মোবাইলত। দেন আপোনালোকে এপটো অ'পেন কৰিবলৈ এপটো অ'পেন কৰিব। চৰি ফ্ৰেণ্ড এই এপটো অ'পেন কৰিব। এপটো অ'পেন কৰাৰ পাছত আপোনালোকে পাৰ্মিশ্যন দি দিব।
পারমিশন দিয়াৰ পাছত ইয়াতে ব্লক অল শো সব টিকমাৰ্ক আপুনি টিকমাৰ্ক অন কৰিব লাগিব অন কৰাৰ পাছত প্লিজ ৱেট দ্য ডাউনলোড ফাইল ইজ প্ৰচেছিং আপোনাৰ ফাইলটো প্ৰচেছিং হৈ আছে ফ্ৰেণ্ড অলপ টাইম ৰখিব লাগিব ৰখাৰ পাছত আপোনাৰ ফাইলটো প্ৰচেছিং হৈ আছে এই প্ৰচেছিং কমপ্লিট হোৱাৰ পাছত আপোনালোকে কেইটামান ট্ৰিক কৰিব লাগিব মই WhatsApp আপুনি যেতিয়া মন যায় তেতিয়া ইনষ্টল মোবাইল ট্ৰিকাৰ ফ্ৰী এতিয়া বাছ এই এপটো ৱাইফাই এপটো ইনষ্টল কৰি ল'ব লাগিব এলাউ এই এপটো ৱাইফাই এপটো আপুনি ইনষ্টল কৰি ল'ব যাৰ মোবাইলটো আপুনি হেক কৰিব বিচাৰি আছে সেইটো মোবাইলত এপ ওপেন কৰি দিব ইনষ্টল কৰাৰ পাছত ওপেন কৰিব আৰু অল দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই কৰিব তাৰ পাছত ফ্ৰেণ্ড এই লাষ্ট মোমেণ্ট আপুনি গোটেইখিনি টিকমাৰ্ক অন কৰিব লাগিব এলাউ গোটেইখিনি এলাউ কৰিব লাগিব আপুনি এছেম্বলি গৈ পেলাই এলাউ কৰি দিব ফ্ৰেণ্ড এইকেইটা এক্সেছ কৰাৰ মানে হৈছে আপুনি নিজে তাৰ এক্সেছকেইটা নিজৰ হাতত লৈ আছে ৱাইফাই এক্সেছটো এলাউ কৰি দিব টিকমাৰ্কখিনি এলাউ কৰি দিয়াৰ পাছত ফ্ৰেণ্ড আৰু আপোনাৰ কৰিবলগীয়া একো কামেই নাথাকিব জাষ্ট আপুনি এলাউ কৰি দিব গোটেইখিনি এলাউ কৰি দিয়াৰ পাছত আপুনি এইখিনি এক্সেছ যিখিনি এলাউ এতিয়া আপুনি কৰি আছে এইখিনি আপুনি বৰ্তমান পাছত এক্সেছকেইটা পাই থাকিব ফ্ৰেণ্ড চ' এতিয়া আমাৰ কাম শেষ হৈছে অলৰেডি আমি নেক্সটত যাম আৰু গৈ কিনি সেই যিটো ইমেইলত আমি ক্ৰিয়েট কৰিছিলোঁ সেই ইমেইলটো ইয়াতে লিখি দিম আৰু পাছৱাৰ্ডটো যিটো আমি তাতে ক্ৰিয়েট কৰিছিলোঁ এই পাছৱাৰ্ডটো ইয়াতে লিখি দিম চ' ফ্ৰেণ্ড এতিয়া লেটছ গ' আমাৰ কাম অলৰেডি সম্পূৰ্ণ হৈছে চ' ইয়াতে এটা এক্সেছ থাকে এইটো এক্সেছটো অন কৰি দিব লাগিব ৱাইফাই so switch to next license next sure previous setting আমি কিবা এটা ভুল কৰি আছো So guys আপোনাৰ অলৰেডি কাম সম্পূৰ্ণ হৈছে আমাৰ এতিয়া বাছ আপুনি আকৌ এইটো মোবাইলৰ আপুনি যদি বিচাৰে যিকোনো নেটৱৰ্কিং ছাৰ্ভিচৰ পৰা ফ্ৰেণ্ড আপুনি এইটো মোবাইলৰ এক্সেছ কৰিব পাৰিব জাষ্ট আকৌ মোবাইল ট্ৰিকত যাব সেই যেনেকৈ মোবাইল ট্ৰেকিং ফ্ৰীত গৈছিলে আৰু এটা কাম বাকী আছে ফ্ৰেণ্ড আপুনি আপোনাৰ জিমেইল এড্ৰেছত যাব জিমেইল এড্ৰেছত গৈ পিনি আপোনাৰ যিটো এক্সেছ যিটো ইমেইল এড্ৰেছ আছে সেই ইমেইল এড্ৰেছটো আপুনি কনফাৰ্ম কৰিব লাগিব ফ্ৰেণ্ড চ' 1 ছেকেণ্ড আমি গৈ পেলাই এইটো একাউণ্টত গৈ পেলাই মোবাইল ট্ৰেকিঙৰ এইটো ইমেইলটো কনফাৰ্ম কৰি দিম ফ্ৰেণ্ড আমাৰ এতিয়া অলৰেডি ইমেইল কনফাৰ্ম হৈ গৈছে ক্ৰিয়েট হৈ গৈছে জাষ্ট এতিয়া ক্লিক কৰি দিব ইমেইলত ক্লিক কৰাৰ পাছত এই যিটো ইমেইল আপুনি ক্ৰিয়েট কৰিবলৈ দিছিলে সেইটো ইমেইলটো ভেৰিফাই কনফাৰ্মেশ্যন হৈ গ'ল এতিয়া জাষ্ট আপুনি লগ ইন কৰিব লগ ইন হোৱাৰ পাছত আপুনি দেখা পাব আপোনাৰ গোটেইখিনি ফাইল আমাৰ হেকিঙৰ কাম বৰ্তমান শেষ হৈছে হয় ফ্ৰেণ্ড আমাৰ কাম এতিয়া সম্পূৰ্ণ হৈছে এতিয়া আমি হেক কৰিম আমাৰ কাম শেষ হৈছে বৰ্তমান এতিয়া আমি হেক কৰিম জাষ্ট লগ ইন হৈ যাব লগ ইন লেটছ গ' এতিয়া আপোনাৰ অল নটিফিকেশ্যন হ'ল
থিং আপুনি ইয়াতে পাই গৈছে ফ্ৰেণ্ড পিকচাৰ এবভ কি বিচাৰিছে গোটেইখিনি আপুনি দেখা পাব মোৰ মেছেজখিনি এতিয়া আপোনালোক দেখাই আছোঁ লোকেশ্যন মোৰ লোকেশ্যন আহি গৈছে মোৰ মোবাইলৰ বেটাৰী পাৰ্চেণ্ট কিমান আছে সেইটো আহি গৈছে ফ্ৰেণ্ড SMS-টো ওলাবলৈ হ'লে SMS-ত মাৰিব বৰ্তমান মোৰ এইটো মোবাইলৰ SMS নাই বিকজ মোৰ এইটো চিম লগোৱা নাই মই সেইটো কাৰণে SMS কেইটা দেখুওৱা নাই চ' ফ্ৰেণ্ড 100% ৱৰ্ক কৰিব